বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল পল্লৱনাথ ভ্লগছলৈ। ইউটিউবত আৰু মই ভিডিঅ' নবনাওঁ বুলি ভাবিছো কাৰণ खत्म बाय बाय टाटा गुड बाय गया। কিয় আপোনালোকে ভিডিঅ'টো চাই এটা লাইক কৰিলে এটা কমেণ্ট কৰিলে মনটো যিমান ভাল লাগে, মানে আপোনালোকক বহুত ধন্যবাদ দিছোঁ। কিন্তু এটা কথাত বেয়া লাগে কি আপোনালোকে চাই ভিডিঅ'টো ছাবস্ক্ৰাইব নকৰে। এটা লাইক এটা কমেণ্ট আৰু এটা ছাবস্ক্ৰাইবাৰ মোৰ কাৰণে মৰম ভাল পোৱা সকলো, তো সেইকাৰণে ছাবস্ক্ৰাইব কৰি থৈ দিব মোৰ চেনেলটো। रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का आराम से लेने का हाँ। আপোনালোকৰ মৰমবিলাক পাই থাকিলে মোৰো ভাল লাগে, ভিডিঅ' বনাব মোৰ বহুত উৎসাহ আহে। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, তেনেকৈ চাব আৰু মোৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰি দিব। পোৱা মৰমবিলাক আমি ঈশ্বৰৰ দান বুলি ভাবোঁ। চ' আপোনালোকে আগলৈকেও যাতে এনেকুৱা মৰম কৰি যাব, মোৰ চেনেলটোকো মৰম কৰি যাব। মৰ্ণিং বন্ধু-বান্ধৱীসকল, বৰ্তমান মই উঠিলোঁ এতিয়া উঠি মুখ চুখ ধুই ল'লোঁ, ক্লিয়াৰ হৈ ল'লোঁ। এতিয়া চাহ খাম অলপ দেৰিকৈ। বাকী আপোনালোকক ভিডিঅ'টো মই কালি ৰাতিয়ে কৰিছিলোঁ, চ' আজি ৰাতিপুৱা হৈ গ'ল। কালি অলপ বিশেষ কামত মই কিবা কৰি থাকোঁতে মানে ভিডিঅ' কৰাই নহ'ল, তো আজি ৰাতিপুৱাৰ পৰা আৰু আৰম্ভ কৰিলোঁ। ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে চাই থাকিব। ৰুটি ভাজি আহি গ'ল, ৰুটি ভাজি পুৰা মেইন। চাহ তাহ খোৱা হৈ গ'ল আৰু আমাৰ ঘৰততো সদায় ৰাতিপুৱা ৰুটি আৰু আলু ভাজিয়ে চলে। বাকী আপোনালোকৰ ঘৰত কি ৰাতিপুৱা খায়, মানে ৰাতিপুৱা কিহেৰে ব্ৰেকফাষ্ট কৰে, সেইটো মোক কমেণ্ট কৰি জনাই দিব দেই। আমাৰ ঘৰত কিন্তু অকল ৰুটিয়ে। আৰু আজি এতিয়া মই গা চা ধুই লওঁ আৰু ক'ত যাওঁ, দিনটো কি কৰোঁ মই আপোনালোকক সকলোবোৰ দেখাই থাকিম। আৰু এতিয়া আগে পেট পূজাটো কৰি ল'লোঁ না। বৰ্তমান মই গা চা ধুই আহিলোঁ আৰু বন্ধুসকল, মই বেছি ভাল ভিডিঅ' বনাব নাজানো। মই ধৰক মোবাইলতে ভিডিঅ' কৰোঁ, যিহেতুকে পিকচাৰ কোৱালিটিও সিমান ঠিক নহয়। বাকী মোৰ ভিডিঅ' মই জানো বেছি ভাল নহয়, আপোনালোকে সেইকাৰণে হয়তো প্ৰায়ভাগে মৰম কৰে, প্ৰায়ভাগে নকৰে। যা কি নহওক, কেনেকুৱা লাগে ভিডিঅ'বিলাক চাই কিনে মোক আপোনালোকে জনাবচোন। হৈছে ৰমজান মাহৰ প্ৰথমটো ঈদ, আৰু এই প্ৰথমটো ঈদত মই আৰু মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা সকলো মুছলিম বন্ধু বান্ধৱীলৈকে ঈদৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ঈদটো যাতে আপোনালোকে মিলা প্ৰীতিৰে পালন কৰে তাৰেই কামনা কৰিছোঁ। এই গছকেইডাল চাই লওক আপোনালোকে, মই দেখাই আছোঁ আপোনালোকক। চাওকচোন কাটি কিনে কেনেকুৱা কৰি থৈ দিছে, মানে কিমান ধুনীয়া ছাঁ দিছিলে এই গছকেইডালে, বহুত বেয়া লাগিছে। চাওক, মই আহিছোঁ এতিয়া নদী চাব আহিছোঁ। বহুত দিন হ'ল আহাই নাই, আৰু আগতে গা ধুব আহিছিলোঁ। চ' আজিকালিতো সেনেকৈ গা ধোৱা অহা নহয়, তো এনেই এবাৰ আহিলোঁ, আপোনালোককো দেখাওঁ। মই আপোনালোকক দেখাই আছোঁ, চাই লওক। আৰু বাকী নদীটোৰ ইপাৰে আমাৰ শুৱালকুছি গাঁওখন, আৰু বাকী নদীটোৰ এইপাৰে পলসবাৰী গাঁওখন। এইবাৰ পলসবাৰী এইবিলাক চাওক, কি বঢ়িয়া দেখা পায়। আমাৰ ইয়াৰ পৰা যদি আটাবাৰী দিওঁ গধূলি, মানে পলসবাৰীলৈকে কথা পাতিব পাৰি, ফোন নোহোৱাকৈ কথা পাতিব পাৰি, পূৰা একদম কি শুনা পায়। নদীৰ পাৰৰ পৰা এতিয়া আহি আছোঁ আৰু ঘৰত যাওঁ। আৰু এতিয়া এনেই অলপ টাইম আহিলোঁ, চালোঁ অলপ টাইম, ভাল লাগিলে মনটো। আৰু ইয়াত আহি ঠাণ্ডাটো পৰিৱেশটো, আৰু ধৰক একদম মানে নিৰল নিস্তব্ধ পৰিৱেশটো আহি ভাল লাগে। ভিডিঅ' বনাই ইয়াতে ভাল লাগে, তো সেইকাৰণে মই ইয়াতে প্ৰায়ভাগে মোৰ বেকগ্ৰাউণ্ডবিলাক দেখিয়ে থাকে। ইয়াতে ভাবেই নেকি ইয়াতেই থাকে দেখোন,
একচুৱেলি সেইটো নহয়, মই ইয়াতে ভিডিঅ' বনাব সেইকাৰণে বহুত চাইলেণ্ট থাকে পৰিৱেশটো, তো ভিডিঅ'টো ভাল লাগে বনাই কিনে সেইকাৰণে। বন্ধু বান্ধৱী ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰিছে তেতিয়াহ'লে মই ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডেছক্ৰিপশ্যন বক্সত মই দি দিম, আপোনালোকে তাত চাই কিনে আপোনালোকে মোক ইনষ্টাত ফ'ল' কৰিব পাৰে। আপোনালোকক বন্ধু বান্ধৱীসকল কেনেকুৱা ভিডিঅ' লাগে মোক কমেণ্ট বক্সত জনাবচোন। পাৰিলেও নৰিলেও মই আপোনালোকৰ কাৰণে ট্ৰাই কৰিম, যিমানখিনি পাৰোঁ কৰিবৰ কাৰণে। এই ৰাস্তাটো যিটো বনাই আছে আহোঁতে বহুত গছ কটা গৈছে মই জানিব পোৱা মতে, আৰু শুৱালকুছিৰ ৰাইজলৈ মোৰ এটাই অনুৰোধ যে সকলোৱে আহি এই গছকেইডাল যাতে আৰু ৰুৱে, নতুন কৰি ৰুৱে গছবিলাক। তো গছ থাকিলেহে জানে গছে আমাক চব দিয়ে, অক্সিজেন দিয়ে। আজি যদি গছ নাথাকে আমিও থাকিব নোৱাৰোঁ, অক্সিজেনটো আমি নাপাম। চ' সকলো ৰাইজে আহি কিনে গছবিলাক যাতে আৰু নতুনকৈ ৰুৱে ৰাস্তাটো হ'লে, কাৰণ এতিয়া ৰাস্তাটো অলপ প্ৰব্লেমৰ কাৰণে কটা গৈছে, হয়তো ৰাস্তাটোৰ মাজত পৰিছে এইকেইডাল গছ কটা গৈছে, কিন্তু আমি এতিয়া সেই কটা গ'লেও আমি সেইকেইডাল গছ ৰুব লাগিব এতিয়া আৰু নতুন কৰি। তো এটাই অনুৰোধ ৰাইজক, গছকেইডাল যাতে পুতক। আৰু যদি মোৰ মুছলিম বন্ধু বান্ধৱীসকলে চাই আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন ঈদ কেনেকুৱা গ'ল। অৰ্থাৎ মই আজি ঈদৰ দিনাই মই ভিডিঅ'টো বনাই আছোঁ, কিন্তু আপোনালোকে ঈদৰ পিছত চাব, হয়তো কালিও চাব পাৰে, কোনোবাই পৰহিও চাব পাৰে। যেতিয়া চাই আপোনালোকে তেতিয়া মোক কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাই দিব ঈদ কেনেকুৱা গ'ল আপোনালোকৰ। ভিডিঅ'টো ইমানখিনিয়ে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব নাপাহৰিব। অন্য এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ আহিছোঁ। টিল দেন টাটা, বাই বাই।